আশা কৰোঁ সকলোৱে ভালেই আছে। আজি বহু দিনৰ মূৰত আপোনালোকৰ মাজলৈ আহিলোঁ। ভিডিঅ' বনাবই সময় নাপাওঁ। ল'ৰাহঁতক স্কুলত থৈ আহিলোঁ। থৈ আহি কামখিনি কৰি থাকি ভাবিলোঁ কিয়নো ভিডিঅ' এটাকে বনাই দিওঁ। তো সেয়াই ভিডিঅ'টো বনোৱাত লাগিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈ, আৰু দিনটো ইটো সিটো কি কৰোঁ আপোনালোকক ভিডিঅ'টোৰ মাজেদি দেখাবলৈ চেষ্টা কৰিম। তেনেহ'লে ভিডিঅ'টো শেষলৈ চাই থাকিব। কামখিনি শেষ কৰি পাকঘৰলৈ আহিলোঁ। বাচন দুটামান ধুবলগীয়া আছিলে, বোলো আগতে সেইখিনি ধুই লওঁ, তাৰপিছত লাহেকৈ চাহকাপ খাম। আৰু আগতে বাচনখিনি ধুই লওঁ। চাহকাপ খালেহে আকৌ ভাল লাগে, গতিকে চাহকাপ আগতে খাই লওঁ বুলি চাহকাপ বহাই দিলোঁ। আৰু ইফালে গাখীৰখিনি চেকি ল'লোঁ। আয়ুষ আহিলে খুৰীৰ লগত, তাৰ লগতে অলপ কথা পাতিলোঁ। আয়ুষ আহিলে, তাৰ লগতে অলপ কথা পাতিলোঁ। সি একোৱে নাখায় বোলে, খালি কথা কোৱাতহে ব্যস্ত হৈ আছে। ইটো সুধিছে সিটো সুধিছে, খাবলৈ একো ইচ্ছা নকৰিলে। তাৰ কথাকেইটা শুনি যে কিমান ভাল লাগে। কথাকে কৈয়ে থাকিব, কিন্তু এটাকো একো নাখায়। তাৰ ঘৰত সকলো আছে বুলি সি একোৱে নাখালে।
চাহ বনাই থাকোঁতে খুৰী আৰু আয়ুষ আহিছিলে। আমি একেলগে চাহকণ খালোঁ, কিন্তু আয়ুষে একদম একো নাখালে। তাৰ কথা শুনিছে নহয়, সি বোলে একদম একো নাখায়। তাৰ ঘৰত সকলো আছে, গতিকে মই যি দিলোঁ তাৰ ঘৰত চব আছে, গতিকে একোৱেই নাখালে। তেনেকৈ কথা কৈ কৈ সি গুচি গ'লগৈ। এতিয়া গ'ল আৰু মই দালিখিনিকে বনাই লওঁ, কাৰণ সময় হ'বহি, কাৰণ 10টা বজাত ল'ৰাক আনিব যাব লাগিব স্কুললৈ। সেইকাৰণে দালিখিনিকে বহাই থৈ দিওঁ। ভাত বাৰু বহাই দিম আৰু তাৰপিছত অহাৰ পিছতো বহাই দিম। এতিয়া দালিখিনিকে বহাই লওঁ, সময় হ'লে বেছি সময় নাই, যাবই হ'ব এতিয়া। ল'ৰাহঁতক স্কুলৰ পৰা আনিলোঁ। ক'লে কিবা এটা খাওঁ বুলি, তাকে আপেল এটাকে আছিল, তাকে কাটি দিব ওলাইছোঁ। আৰু ইফালে মই দালি বহাই দিব লৈছোঁ, আৰু লগতে বোলো ভাতকেইটা পাতি দিওঁ, সোনকালে হ'ব তেতিয়া। সিহঁতৰ ভোক লাগিছে। আজি একদম চিম্পুলকৈ বনাইছোঁ, দালি, ভাত, পাপৰ আৰু মাছৰ ভাজি। বাছ ইমানেই। এতিয়া আমি ভাত পানী খাই বৈ উঠিলোঁ। এতিয়া অকণমান এনেই বহিছোঁ, লগতে এটা কামো কৰি আছোঁ। মানে পিঠাগুড়ি কেইটামান আছিল, হ'ল দুদিনমান থৈ দিয়া। এতিয়া তাকে বোলো বনাই শেষ কৰি থওঁ আৰু। কেইটামানে আছিল আৰু কমকৈ, কিন্তু কি কৰিম বুলি তাকে পিঠাকে বনাই থৈ দিম। এতিয়া মই তাকে বনাই আছোঁ বাৰু। বনাই কেৰাহী পাতি থৈ আহিছোঁ, দেখাম বাৰু। এতিয়া অকণমান আহি আমাৰ গুডুৰ লগত মই বহিলোহি। হয়নে গুডু? আকৌ যাবই হ'ব টিউশ্যন ন। ইফালে মই কেৰাহীত তেল পিঠা বনাই আছোঁ। পিঠাগুড়ি কেইটামান আছিল, কমকৈ আৰু। সদায় ভাবোঁ বনাওঁ বুলি, কিন্তু বনাবলৈ সময় নাই। গতিকে আজি বোলো শেষ কৰি পেলাওঁ, আগতে বনাই পেলাওঁ আৰু। সেয়াই আৰু বনাইছোঁ। ইফালে দুটামান আছে, এইখিনি বনাই কৰি থৈ দিওঁ, তেতিয়াহে গধূলি চাহৰ লগত খাব পাৰিম। এতিয়া এইখিনি বনাই কৰি থৈ লৈ লওঁ। হেল্ল' এভৰিৱান, আমি খাই বৈ উঠিলোঁ। ভাটিবেলা ভিডিঅ' বনাব নোৱাৰিলোঁ, কাৰণ এফালে যাব লগা হ'ল, অকণমান বজাৰ আছিল, ঘপককৈ মানে যাব লগা হ'ল ছোৱালীজনীলৈ, গতিকে সেইকাৰণে ভিডিঅ' কৰাই নহ'লে। তাৰপৰা আহি কৈ ল'ৰাহঁতক আকৌ পঢ়োৱাৰ পৰা চাহ পানী খাই কৰি ইটো খাওঁতে আৰু নহ'লে আৰু ভাত, আৰু ভাগৰো লাগিলে। আৰু সিহঁতক সহায় কৰি লৈ দুপৰীয়া ভাত দালি আছিলে, ভাজি বনালোঁ। আমি খাই বৈ উঠিলোঁ। এতিয়া শুম আৰু। আজি দিনটো ভিডিঅ'টো চাই কেনেকুৱা আপোনাক কমেণ্ট কৰি জনাব। কেনেকুৱা পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু লগতে ক'ৰ পৰা চাই আছে কমেণ্টত জনাব। তেনেহ'লে আজিলৈ ইমানেই। বাই বাই, গুড নাইট।